হোৱা নাই আজিৰ পৰা 15 দিন আগত আমি য'ত আছিলো তাৰ পৰা আমি তলত যোৱা নাই মুখ্যমন্ত্ৰী মহোদয় নতুন চৰকাৰে বি ভোটাৰ সমস্যাটো সমাধান কৰাৰ বাবে পদক্ষেপ ল'ব সব হৈ থাকিব সব বিলাক কাম কৰিম এটা এটাকৈ সময় আছে কালি বিধানসভা হৈ যাওক সবে শপত গ্ৰহণ কৰক লাহেকৈ কোভিড খাম কাটক বি ভোটাৰ এনআৰসি সিএ আমাৰ ক্লজ 6 যিমান বিলাক সমস্যা আছে বানপানী এই 5 বছৰত এই সমস্যাবিলাক সমাধান হওক তাৰ কাৰণে অত্যন্ত আন্তৰিকতাৰে সৈতে আমাৰ চৰকাৰখনে কাম কৰিব শিক্ষা মন্ত্ৰী খুধি লব এখিনি শিক্ষা মন্ত্ৰীয়ে ডিটেইলছ চাব তেওঁ খুধিব সেইকাৰণে মই কোভিডৰো ডেফটত সোমাব খোজা নাই আমাৰ মন্ত্ৰীসকলে অলপ নিজৰ নিজৰ বিভাগৰ দায়িত্ব লওক মই সবফালে বেটিং কৰি থাকিলে লাষ্টত মোৰ কামটো নহব তেওঁলোকৰ কামখিনি হ'ব গতিকে মই প্ৰথম কেবিনেটতে কৈছো যে মোৰ কামখিনি মই কৰিম আপোনালোকৰ কামখিনি আপোনালোকে কৰিব লাগিব কাৰো ওপৰত কোনো হস্তক্ষেপ নকৰে নিজৰ ডিপাৰ্টমেন্টৰ সিদ্ধান্ত নিজে ল'ব মই আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি হল যে গণি 1 লাখ লৰাক সৰু সজাত থিয় কৰা এপইন্টমেন্ট লেটাৰ দিম আৰু আমি দিয়া এপইন্টমেন্ট লেটাৰ দৰমাহাও পাব আৰু চৰকাৰী সুবিধাও পাব গতিকে মোৰ অসমৰ ৰাইজক যেটো ইলেকশ্যনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলো কোভিড নহলে হয়তো অহা মাহৰ পৰা এডভাৰটাইজ আৰম্ভ হৈ গ'লহেঁতেন গতিকে গণি মই 1 লাখ লৰাক যাতে নিযুক্তি পত্ৰ দিব পাৰো তাৰ চেষ্টা থাকিব আৰু ভগৱানে কৰিলে সফল হ'ম তাক মই বিশ্বাস কৰোঁ মাইক্ৰ ফাইনেন্সৰ লোনে হওক অৰুণোদয় হওক 1 লাখ লৰাক চাকৰিয়ে হওক ডিলিমিটেশনে হওক যিমান প্ৰতিশ্ৰুতি আমি নিৰ্বাচনৰ সময়ত দিছো তাক আখৰে আখৰে পালন কৰা হ'ব আৰু আমাৰ কাৰণে এই ৰাজ্যখন সুৰক্ষিত কৰা হ'ব প্ৰতিটো চৰকাৰী নিৰ্দেশ আপোনালোকে যদি ভাল কৰি চাই প্ৰতিটো ট্ৰান্সফাৰ অৰ্ডাৰ প্ৰতিটো নিৰ্দেশ অলপ যদি আপোনালোকে ভিতৰৰ পৰা চাই তেতিয়ালে কৰবাত নহয় কৰবাত আমাৰ নিৰ্বাচনত কোৱা কথা বতৰাৰ প্ৰতিধ্বনি আপোনালোকে দেখা পাব অহাকালি স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াই কোভিড আৰু ব্লেক ফাংগাছৰ ওপৰত আপোনালোকক ডিটেইলছ আপোনালোকক তেখেতে জনাব ব্লেক ফাংগাছ সাধাৰণতে ডায়াবেটিছ থকা ৰোগীৰ হোৱাৰ বহুত সম্ভাৱনা থাকে সেই বিষয়ে অহাকালি আমাৰ মেডিকেল কলেজৰ প্ৰিন্সিপাল এনএছএমৰ এমডি সকলোকে লৈ কাৰণ ৰাইজৰ মনত এইটো লৈ বহুত প্ৰশ্ন আছে অহাকালি আমাৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু আমাৰ স্বাস্থ্য বিশেষজ্ঞসকলে মই কিবা কৈ দিম ভুল শব্দ এটা ওলাব তেখেতসকলক লগত লৈ কেশৱ মহন্ত ডাঙৰীয়া অহাকালি আপোনালোকক গোটেই বিষয়টো জনাই দিব মই চাই দিম আৰু মই নাজানো বিষয়টো কিন্তু এবাৰ আপোনালোকে ৰঞ্জিত দাস ডাঙৰীয়াকো ক'ব আৰু মই চাই দিম কিতাপখন মই দেখা নাই কিন্তু দুই ধৰণৰ ক্যাৰেক্টাৰ আছে আগতে সাংবাদিক ৰাজীৱ হতয়ো আলফাৰ ওপৰত কিতাপ লিখিছে বিভিন্ন সময়ত সে গোৱাভৰা বহুত বিপ্লৱীৰ ওপৰত কিতাপ লিখিছে আৰু মই ভাবো পৰেশ বৰুৱাৰ জীৱনৰ বিষয়ে জনাটো প্ৰয়োজনীয়তা আছে তেওঁ বিশ্লেষণৰ কাৰণে কিন্তু কিতাপখনত এটো থাকিব নালাগে যে কিতাপখন পঢ়ি যাতে মানুহ আলফা হবৰ কাৰণে উদগনি নাপায় পৰেশ বৰুৱা ফুটবল খেলিছিল তেওঁ কেনেকে গ'ল কি কৰিলে আপত্তি নাই সেইকাৰণে
কণ্টেণ্টটো অসম আৰক্ষীয়ে চাই পেলাই তেওঁলোকে সিদ্ধান্ত ল'ব। আৰু যদি কণ্টেণ্টত এনেকুৱা কথা নাই যে কিতাপখন পঢ়িলে মানুহে কিবা এটা ৰাষ্ট্ৰদ্ৰোহ কৰিবলৈ প্ৰেৰণা নাপায়, তেতিয়াহ'লেতো ইট ইজ এ লিটাৰেৰী ৱৰ্ক। সেইকাৰণে মই ভাবোঁ যে বিষয়টোৰ ওপৰত সিদ্ধান্ত ল'ব। আৰু এইবিলাক বহুত ডাঙৰ ইছ্যু নহয়। আলোচনা, শান্তি, এইবিলাকহে ডাঙৰ ডাঙৰ ইছ্যু। আৰু মই ভাবোঁ যে সময় লগে লগে এইবিলাক নিজে নিজে সমাধান হৈ গৈ থাকিব। আমাৰ মেডিকেলত ছুপাৰ স্পেচিয়েলিটি হস্পিটেল